কবিতাৰ শিৰোনামা ঘৰতে থাক। সিদিনালৈকে দেখা বিগ বছ দেখোন এতিয়া আপোনাৰ মোৰ নিজৰ ঘৰত যেনেই লাগে। হয়, আমি যে ঘৰতেই আছোঁ আৰু আপুনি কেৱল ঘৰত থকা আৰু ঘৰতেই থকা। চাফ চিকুণ কৰা, নিজৰ যতন লোৱা আৰু সেই বন্তিজনীৰ দৰে হাতখন ধুতে যাওঁ। ভাৱ হৈছেনে আমাৰো চাবোনবোৰ শ্ল' নেকি তাইৰ দৰে? কিন্তু কি কৰিব, আমিও নিৰুপায়। ঘৰত আমিও আছোঁ, আপুনিও থাকক। আলহী হৈও নাযাব, আলহী হৈও নাহিব। কেৱল ঘৰতেই থাকক। তথাপিও কেতিয়াবা দেখা পাওঁ কোনোবা এজনে ক'লে কৰোণা বাইদেউ আহিছে বোলে, চাওঁ ফোনটো লগাই দিয়া, বাইদেউক আহিব মানা কৰোঁ। আনজনীয়ে আকৌ কাঁহী বাতি লৈ ৰাস্তাত কৰোণা খেদি নিজৰ কাঁহীখনেই ফটাই পেলালে। হেৰৌ মোৰ হাই বপাইহঁত, ঘৰতে থাক, কুশলে থাক, হাতখনো ধুই থাক, কেৱল মাত্ৰ ঘৰতেই থাক, সাৱধান হৈ থাক, ঘৰতেই থাক। অসমৰ অসমীয়াক আমাক বহুতে এলেহুৱা বুলি হাঁহে, লাগিলে সেইটোৱেই হৈ থাক। নিজৰ ভঙা পজা হ'লেও ঘৰতেই থাক, কুশলে থাক। কাবৌ কৰিছোঁ আইহঁত, মোৰ বোপাইহঁত, ঘৰতে থাক, কুশলে থাক। আমাৰ এই সোণৰ অসমখনক ভালকৈ ৰাখিবি আইহঁত, ঘৰতে থাকিবি, কুশলে থাকিবি।